নমস্কাৰ এইটো হৈছে মোৰ নতুন চেনেল এই নতুন চেনেলৰ যোগেদি মই মোৰ ইন্ট্ৰডাকচন ভিডিওটো আপোনালোকলৈ আগবঢ়ালো মই মনিকা ৰাজবংশী নগাঁৱৰ জিয়ৰী আৰু মৰিগাঁৱৰ বুৱাৰী মোৰ হাজবেণ্ডে পুলিচ ডিপাৰ্টমেণ্টত চাকৰি কৰে চাকৰি সূত্ৰে বৰ্তমান আমি নগাঁৱৰ বাসিন্দা হৈ আছো মোৰ ল'ৰা এটা আৰু এজনী ছোৱালী আছে মনিকাছ ব্লগ উইথ ৰেচিপিছ নামেৰে মোৰ আৰু এটা চেনেল আছিল বৰ্তমান চেনেলটো বন্ধ হৈ আছে যাৰ কাৰণে মই নিজে একাউণ্টটো চাব পৰা নাই লগতে ভিডিও আপলোড দিব পৰা নাই মই ফোনতেই ভিডিও বনাও লগতে এডিটিঙৰ কামো মই ফোনতেই কৰোঁ দুদিনমানৰ আগতে মই ফৰমেট মাৰি দিছিলোঁ ফোনটোৰ গতিকে মোৰ চেনেলটো উৰি গ'ল আৰু পাছৱৰ্ডটো মই পাহৰি গৈছিলোঁ ফৰগট পাছৱৰ্ড মাৰি মই বহুতবাৰ ট্ৰাই কৰিছোঁ চেনেলটো আনিবলৈ কিন্তু মই আনিব পৰা নাই ইমেইল আইডি ফোন নাম্বাৰ দুইটা মনত আছে কিন্তু পাছৱৰ্ডটো মনত নাই বহুতবাৰ ট্ৰাই কৰি থকাৰ কাৰণেই নেকি গুগলে হয়তো চেনেলটো বেন বা ব্লক কৰি ৰাখিব পাৰে মই গুগললৈ মই মেইলো পঠাইছোঁ ৰিপ্লাইও আহিছে সেইফালৰ পৰা ভেৰিফাই কৰি জনাম বুলিও আহিছে গতিকে মই ভাবিলোঁ বহি থকাতকৈ মই আৰু এটা চেনেল আপোনালোকলৈ আগবঢ়াওঁ যিসকল মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ্ছ আছিলে তেওঁলোকে যাতে প্লিজ মোৰ এই চেনেলটো আঁকোৱালি লয় আপোনালোকৰ পুনৰ ছাপোৰ্ট পালেহে মই ভিডিঅ' বনোৱাত যথেষ্ট উৎসাহ পাম আপোনালোকৰ ছাপোৰ্টৰ অবিহনে একো নাই গতিকে আশা কৰোঁ আপোনালোকে মোৰ এই চেনেলটো যাতে আঁকোৱালি ল'ব পুনৰ লগ পাম আৰু এটা বেলেগ নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ